জোনালী অ জোনালী জোনালী অ জোনালী অ মা কি হা তুমি ইটানে গাধুলা ঘড়ীটো চাইছা না কেইটা বাজিল এটাক লগে কাৰ ঘৰৰ বোৱাৰী গাধুবা আছে অ আমাৰ এখেতৰ কাপোৰখিনি ধুই দিলো ৰ'ব মাই সেইকাৰণে দেৰি হ'ল দিয়ক কাপোৰখিনিতো পিছতো ধুবা পাৰলা হয় মুঠতে কিবা এটা বাহানা কৰলি হয় আৰু কামত অলপো চিৰিল নাই বাপা বোলে সোনকালে ক'বাত যাব জয়তা ভাতকেইটা বনগে এও দেখোন মোক কোৱাই নাই ইটাক লাগি ক'বাৰ কাৰণে তোমাক বিচাৰি পাবাতো লাগব হেৰি আজি ৰবিবাৰৰ দিনা আপুনি ক'ত যায় হে কিয়া তই ক'ৰবাত যাবা খুজিছা নেকি মইনো আৰু ক'ত যাম মায়েৰে ঠেক যাবাক লগি ধোন ভৰি দাঙিয়ে থাকা আৰু ক'ত যাম সুধছা আজি মই যাবা খোজা নাই দিয়ক আপুনি কেইটা বজাত যায় তাকে সুধবা আহিছোঁ মই 8টা বজাত যামেই মই যা তাড়াতাড়ি চা আনগে বনাও দিয়ক 7 দেখোন বাজাই নাই পায় এনেই হাকাৰ ক'ত থাকে হে প্ৰভু আজি দিনটো কেনেকৈ ভালে ভালে যায় সাহস বুঢ়াকৰ কাজিয়া আৰু কিমান সহ্য কৰিম কি যে বোৱাৰী পালো ঘৰখনৰ একো খবৰে নাৰখে কামততো একো চিজিল নাইয়ে কি চিজিল লাগে নাই হা আগতকৈ দেখোন ঘৰখন বেছি ভাল লগাহে হৈছে আপুনিতো তাইৰ ভুলে দেখা নাপায় বাপাই বোলে ক'বাত যাব তাইৰ তাক লগি গমে নাই সি কিজানি কোৱাই নাই অলপ নিজেও খবৰ ৰাখবা লাগে তুমি বৰ পেক পেক কৰি থাকা তাই ঘৰখনৰ খবৰ নকৰাকৈ এনে ঘৰখন চলি আছে টাইমে টাইমে দেখোন জগাত ধৰিয়ে আছে ময়ো যোগাত ধৰিছিলোঁ তেতিয়াতো আপুনি দেখাই পোৱা নাছিল এইটানহে বৰেৰ কষ্ট দেখা পাইছি দেখিছিলোঁ দা তোমাৰ কষ্ট মই আধা কাম তোমাৰ এনেই কৰি দিছিলোঁ লাগবই দিবা ইমান মাখা কাম একলাই কৰিব পাৰি নেকি তুমি নৰা বৰে আকলাই পাৰে নেকি অ দেউতা এই বৰি আছে মনে মন থাকা অ দেউতা চাহ লওক অ মা চাহ লওক মই এতিয়া নাখাওঁ যা মায়েৰে মোক ধোৱাই নাই কিজানি চাহকাপ লৈ যোৱা মই মোক ধুবাইছিলোঁ আপোনাৰ লগত কথা পাতি থাকোঁতে দেৰি হ'ল কোনে কথা পাতিবা দিছিল হ'ব দিয়ক হে দেউতা কেতিয়াবা দেৰি হৈ যায় দিয়ক বৰিৰ আগত কেনেকৈ লাজ দিবা পাৰি সিটো ধান্দাত থাকক আপুনি গুচি যা অফিচৰ চাৰ্ট মাখা ক'ত বা থলাকেই আৰু এইটো দেখোন স্পৰ্টিং হে এই হাফ পেণ্টটো আৰু এতিয়া কিয় থ'ব লাগে ক'ত বা থৈছে চাৰ্টকেইটা এই মেখেলা আৰু মোৰ কাপোৰ বা কিয় একেলগে জমা কৰি থৈ দেই এই চাৰ্ট মাখা ক'ত থলাক এটা চাৰ্টো নাই এতে দুনিয়াৰ মেখেলা আৰু চাদৰ ভৰ্তি কৰি থৈ দিছি বেলেগ বেলেগকৈ থবা দেও সদায় ক'তনো থলাকে অফিচৰ চাৰ্টকেইটা এই বিচাৰি যি নাপা লগাৰ টাইমত ইছ বাপা মেক্সি টেক্সি চব থৈছে ইয়াতে ঐ জোনালী জোনালী ঐ ইফালে আছোন হেৰি কি হ'লে কিয় আটা পাৰি আছিল অফিচৰ চাৰ্টকেইটা ক'ত মোৰ বিচাৰি বিচাৰি মাথা নষ্ট হৈ গ'ল ক'ত থৈছা আপুনি কি পাহৰিয়ে গ'ল নেকি আজি যি ৰবিবাৰে দেখোন অফিচৰ কাপোৰ মখান গোটেই ধুই দিওঁ আৰু কি আপোনাক কাপোৰ লাগে মোক মাতবা নৰে ইমান ধুনীয়াকৈ জাপি থৈ দিছিলোঁ গোটেই চেডিল ভেডিল কৰি পেলালা তোৰ মাথাত কিবা আছে নে নাই গোটাই সোপা কাপোৰ একেলগে কিয় ধুই দিব লাগে একজোৰটো ৰাখবা পাৰিলি হয় আগৰ পৰাই দেখোন মই ৰবিবাৰে চব কাপোৰ ধুয়ে দিওঁ আজি আৰু হঠাৎ লাগব বুলি মই কি জানো বেটি তয়ে ভুল কৰবি আৰু তোৰে ডাঙৰ ডাঙৰ কথা এই মই কি এতিয়া অফিচত মেখেলা পিন্ধি যাম নেকি হা কি কেনেকৈ চাই আছা তই হা কি কেনেকৈ চাই আছা কি কেনেকৈ চাই আছা এই ক'ত মোল্লাকে গেছটো জ্বলে থৈ গোটেই আঞ্জাখিনি জ্বলে ফেললাক ঐ কুলুকখনি ক'ত মৰলি চব শেষ কৰি ফেললি চব জ্বলি শেষ হৈ গেল ইফালে সোনকালে কি হ'লে মাই ঐ ক'ত মুচিলি যায় এতে আঞ্জা বহে থৈ চব জ্বলি গেল ৰুমৰ ভিতৰে মোবাইল টিপি আছিলি পাই এই মেখা আঞ্জা যে নষ্ট কৰলি তোৰ বাপে কিনি দি পঠাইছিল নেকি কুলেকখিনি ক'বাৰ ঘৰখন ধ্বংস কৰোঁ বুলি আহিছা কিহেদি খাই যাব এতিয়া বাপাই ভাত নাখাওঁ দে মই তাই বনাওঁ ভাত তাইকে খাবা দি গেল নাই তা নাখকে ঘৰখনত তোৰ ধৰি শান্তি নাপাইছে খা তইয়ে খা
নধুবা চাপ দিলি দেৰি হয় যদি চাবন মাৰি দিবা আপোনাৰ কিবা কাপোৰ ধুবা লগা আছিল নেকি কিয় কাপোৰ কম হৈছে নেকি নহয় আজি ৰবিবাৰ কেইখনমান বেছিকৈ ধুই দিওঁ দিয়ক অ' নিয়া বিচৰি নিয়া মেচিনটো আছে নহয় দেউতাৰে এইখিনি কাপোৰো ধুবা দিছি হা জানো দিয়ক মই মোক দেউতাই কাপোৰ ধুবা দিছি না নাই মই উমেশৰ পৰা আহোঁ ভাতখিনি হ'ল কাৰণে বনাবা বাপা আহি পাব পাৰে ভোক লাগব তাৰ পুৱাতো ভাত খুৱাই পঠাবা নোলায় ইমানে গতে পুতাকক লাগি মৰম ইমানে যদি মৰম নিজে বনাই নোখোৱাই কিয় ইমান হোপাতো কাপোৰ ধুবা দিবই আৰু ভাতো বনাব লাগে সোনকালে আহিলি বাপা দেৰি কৰিলি দেখোন এই অফিচৰ কামত অলপ দেৰি হ'লে এই ৰ তই যে চাহ নিবা খুজছা এই কি কৰি আছে মহাৰাণী ঘুমি আছে দেউতাৰেক যে চাহ কাপ দিবা লাগে তাৰ খবৰে নাই হয় নেকি বাছাৰ আজি খবৰ লৈ আছোঁ ৰ মই এইখিনি টাইমত ঘুমাবাক লগি কি হৈছে তোৰ মোৰ অলপ ভাগাৰ লাগছিলে সেইকাৰণে অলপ শুইছিলোঁ বেছি দেৰি হোৱা নাই দিয়ক মই চব কাম চাম কৰিহে আহিছোঁ তই যদি চব কাম কৰছে মায়ে চাহ বনাই পেলাই দেউতাক কিয় দিব লগা হ'ল দেউতা দেখোন ঘৰত নাছিলে ফুৰবা ওলাই গৈছিল মই ৰখিয়ে আছিলোঁ আহি নাপাৰ কাৰণেহে মই ভিতৰত আহিলোঁ মায়েকতো মই একো কাম কৰবা নিদিওঁৱে আজি চাহখিনি বনাওঁতে আপোনাক কথা লগালকে না এই বেটি মাইক কথা লগা বুলি কবাইছা তন্ধৰ মায়েৰে বাইপেৰৰ কথা লগা স্বভাৱ থাকিব পাৰে আমাৰ ঘৰত এইগিলা স্বভাৱ নাই ঘৰত বহি ঘুমে খাই আছিলিতো সেইকাৰণে অলপ কাম কৰিলে ভাগৰ লাগে মাইক কথা লগা বুলি কবাইছা তই এতে অ' সোনকালতে উঠিলা নেকি হা বা ইমান সোনকালতে উঠছ পুৱাই কাট মাৰবাৰ হ'লে না আপোনাৰ আজি দেওবাৰ কাৰণেহে অলপ ঘুমলোঁ অ' দেওবাৰ সোমবাৰ বাদ দিয়া বৰীক ঘৰত পঠাই দিলোঁ অ' বিয়ে ফোন কৰিছিল অ' বিয়েনীৰ বোলে কলৰ পাৰত পৰি ফেলে ভৰি ভাঙিল শুনি পেলাই বেয়া লাগছি সেইকাৰণে বৰীক পঠাই দিলোঁ অ' বেটি চান্স পাই পুৱাই আমাক মাত নেদা কৰি পললা অ' বাপা তাড়াতাড়ি উঠি আছোন কি হ'ল ঘৈণীয়েৰে পুৱাই মাকতেক পলাইছিল তোক একবাৰ কৈ যাবা নালগে কি তাইৰ বেটিৰ ইমান সাহস হৈছে মোক নুসুধাকে মাকঠেত গেল তাই এই ৰ ঠাণ্ডা হৈছোন তন্ধক মাত দিবা খুজিছিল আজি ৰবিবাৰ কাৰণে মাত নেদিলাক তন্ধৰ টোপনি ক্ষতি হ'ব বুলি মোক কৈ গৈছি নহয় একলাই তোক ক'লি নহ'ব নহয় মোক কোনে ক'ব এই এখন ঘৰৰ মালিক মই মোৰ পাৰ্মিশ্যন ল'লি বেলেগৰ লোৱাৰ দৰকাৰ নাই ফফাই থাকিব নালাগে যা এতিয়া ঘৰৰ কাম কৰ মই আৰু কি কাম কৰিব লাগে কি কাম আছে মোৰ যা এই তাতে কাপোৰখিনি চাৰ্ফত দি থৈ গৈছি ধুই দিকে যা তাই ধুবা খুজিছিল দেৰি হোৱাৰ কাৰণে মই ধুবা নিদিলোঁ যা ধুকি যা তুমি সোনকালে গা ধুই আহা 9টা বজাত মিটিং আছে মোৰ যোৱা তাড়াতাড়ি 2-3খন আঞ্জা বনোৱা কি চাই আছা মোৰ মুখত দেখি যা কাপোৰ ধুকে এই মোৰ বিচনা চাদৰখনো লৈ যাবিচোন ইমান ডাঙৰ কাপোৰ মই ধুবা নোৱাৰোঁ দেই কাপোৰ ধোৱা কিবা কাম নেকি পাৰিবি যা লৈ যা বেটা বেলেগৰ কষ্টখিনি বুজি নাপা আজি বুজি পাবি যা অ' হ'ল না ভাত আঞ্জা মোৰ দুহুই এটাই 9টা বাজিব হৈছে ৰ'ব ভাজিখন সিজলি হ'ল ইমান দেৰি লাগে না ধোৱা পখলা কাটা কুটা এটা মানুহে পাৰি নেকি তাতে আৰু টেমাত ক'ত কি আছে বিচাৰিও নাপাওঁ সেইকাৰণে মাজে সময়ে ভাত আঞ্জা ৰান্ধিব লাগে টেমা গিলে চিনি পায় উফ বাপ্পা ইমান ফেন উঠে না এই দুটা চলা ধোৱাতে 5 বাল্টিং পানী গেল আৰু এই সোপাটো আছেই
এইবাৰতো আধা সিজা দালি খুৱালা বাবাক মাছ মাৰিবা দিবা টেঙাই দি বনাবা হল না কাপোৰখিনি ধোৱাটো দেউতাৰে পুখুৰীত মাছ মাৰবা দিছি সোনকালে কাপোৰখিনি ধুই মাছখিনি মাৰি আন ভাত ৰান্ধা দেৰি হ'লে পিছত দেউতাৰে মোকে গালি পাৰি থাকিব এটা কাম নকৰা কিয়া মোকে মাৰি খা সেইগিলা মোক কৈ লাভ নাই অ' মাই এই দেউতাৰ কাপোৰখিনি ধুই দিয়ে তই মোৰ সময় নাই ঘৰ চাফা কৰবা আছে এই বুঢ়াৰো আজিহে মাছৰ খোকে ধৰছি ইফালে হয় কাম কৰি তত বনাই মাৰবে খুজিছে নেকি বুঢ়াই আজি আয়া অ' মাই মই হ'লো আপা মানুহ এই তিৰি মানুহৰ কামত কিমান কষ্ট মই আজিহে বুজি পালোঁ তইতো কমচে কম আগত বুজবা লাগছিল না মোৰ মাথাত দুনিয়াৰ অফিচত টেনশ্যন অফিচৰ পৰা আহোঁ অহাৰ লগে লগে তয়ো উল্টাই চিধাই কথা মাখা লগাই দিয়া ময়ো আৰু জোনালীক ধৰি ফেলে মাৰোঁ মোকো এইবোৰে এনেকে কামত লগাইছিল ময়ো কৈছিলোঁ সেইকাৰণে ময়ো জোনালীক এনেকে কামত লগাওঁ আবুই তোক লগাইছিল তই জোনালীক কামত লগাইছা জোনালীও আৰু বৈৰাঘাটক কামত লগাব এইটো চিষ্টেম কেতিয়া বন্ধ হ'ব হয়ো দে বাপা তই ঠিকে কৈছা অ' কি ঠিকে কৈছি হা তই আজি আমাৰ চকু খুলি দিছায়ে আমি আজি বুজি পাইছোঁ দিয়ক বোৱাৰী কিমান কষ্ট কৰে বোৱাৰী মাকঠেক যোৱা নাই মই আজি তাইক ছুটি দিছোঁ চবেই ছুটি পায় তাইকে ছুটি নাপায় অ' বোৱাৰী আহা বাপৰে তুমি নহয় কাৰণে আজি আমাৰ ইমান কষ্ট হৈছে ন মাই হয় দে বাপা আজি আমি বহুত ভালকৈ বুজি পাইছোঁ তুমি কিমান কষ্ট কৰা ঘৰখনত গতিকে আজিৰ পৰা আমি চবে মিলি জুলি কাম কৰিম আৰু আপোনালোকেও মিলি জুলি কাম কৰিব যদি কোনোবা বোৱাৰীয়ে এই ভিডিঅ'টো চাই আছে যদি শাহুৱেৰে শহুৰেৰে কিবা কষ্ট দিয়ে কমেণ্ট কৰি জনাই দিব